মই কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ হীৰাৰ টুকুৰাটো আপোনাক প্ৰদান কৰিম। সেই কথা এবাৰ ভাবি চাইছেনে? নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব লাগে। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে নিশ্চয়। মোৰ SD দাস আছামিজ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আৰু এটা কাহিনী লৈ আহিছোঁ। গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক কাহিনীটো আৰম্ভ কৰোঁ। শীতকালৰ ৰাতিপুৱা পুৱাৰ কোমল ৰ'দৰ আমেজ লৈ ৰজাই ৰাজদৰবাৰত বাহিৰত বহি আছিল। এনেতে এজন মানুহে ৰজাৰ ওচৰলৈ আহি ক'ব ধৰিলে, মহাৰাজ, আপোনাক প্ৰণাম। মই দুটুকুৰা হীৰা আনিছোঁ। ইয়াৰ এটুকুৰা আচল আৰু এটুকুৰা নকল। মহাৰাজ, আপোনাৰ ৰাজদৰবাৰৰ যিকোনো এজন মন্ত্ৰী বা ৰাজবিষয়াই যদি আচল হীৰা টুকুৰা চিনাক্ত কৰিব পাৰে, মই কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ হীৰাৰ টুকুৰাটো আপোনাক প্ৰদান কৰিম। আৰু যদি আচল হীৰা চিনাক্ত কৰাত আপোনাৰ ৰাজবিষয়াই বিফল হয়, তেতিয়া মোক আপুনি হীৰা টুকুৰাটোৰ দুগুণ মূল্য দিব লাগিব। মানুহজনৰ কথা শুনি ৰজাই তপৰাই ক'লে, আপোনাৰ আচল হীৰা চিনাক্ত কৰিবলৈ মোৰ বিষয়াৰ সময়ো নাই, প্ৰয়োজনো নাই। কাৰণ মোৰ ৰাজভঁৰালত এনেকুৱা সঁচা হীৰাৰ টুকুৰা কিমান পৰি আছে তাৰ লেখ জেখ নাই। নহয় মহাৰাজ, এয়া সময় বা প্ৰয়োজনৰ প্ৰশ্ন নহয়, এয়া হৈছে দক্ষতাৰ প্ৰশ্ন। আপোনাৰ ৰাজ্যৰ মন্ত্ৰী বিষয়াসকলেই যদি আচল আৰু নকল হীৰাৰ টুকুৰা চিনি উলিয়াব নোৱাৰে, তেন্তে তেনে অদক্ষ মন্ত্ৰী বিষয়াৰে আপুনি কিদৰে ৰাজ্যৰ উন্নতি সাধন কৰিব পাৰিব? সেই কথা এবাৰ ভাবি চাইছেনে? মানুহজনৰ কথাখিনিত ৰজাৰ চিন্তা সলনি হ'ল। সঁচা হীৰাৰ টুকুৰা চিনাক্তকৰণ কৰিবলৈ ৰজাই মন্ত্ৰী বিষয়াসকলক নিৰ্দেশ দিলে। কিন্তু কোনো এজন ৰাজবিষয়াই সঁচা হীৰাৰ টুকুৰা চিনাক্ত কৰিব নোৱাৰিলে। মন্ত্ৰীসকলৰ এনে ব্যৰ্থতা দেখি ৰজাই লাজ পালে। এনে সময়ত এজন অন্ধ লোক আহি ৰজাক ক'লে, মহাৰাজ, আপুনি যদি অনুমতি দিয়ে তেতিয়াহ'লে মই এবাৰ চেষ্টা কৰিব পাৰোঁ। অন্ধ লোকজনৰ কথা শুনি ৰজাই সেয়ে হওক বুলি সঁচা হীৰা চিনাক্ত কৰিবলৈ অনুমতি প্ৰদান কৰিলে। ৰজাৰ অনুমতি পাই অন্ধ লোকজনে হীৰাৰ টুকুৰা দুটা ভালদৰে লিৰিকি বিদাৰি চাই সঁচা হীৰাৰ টুকুৰাটো চিনাক্ত কৰিলে। অন্ধ মানুহজনৰ সঁচা হীৰা চিনাক্তকৰণৰ দক্ষতা দেখি ৰজা আচৰিত হ'ল আৰু হাতেৰে চুই চাই তেওঁ কেনেকৈ সঁচা হীৰাৰ টুকুৰাটো চিনি পালে সেই কথা ৰজাই জানিব বিচাৰিলে। তেতিয়া অন্ধ মানুহজনে ৰজালৈ চাই ক'ব ধৰিলে, মহাৰাজ, আচল হীৰা কেতিয়াও ৰ'দ পালেও গৰম নহয়। অৰ্থাৎ ৰ'দতো শীতল হৈ থাকিব পৰাটো আচল হীৰাৰ এটা উল্লেখনীয় বৈশিষ্ট্য। মই হাতেৰে চুই শীতলতা অনুভৱ কৰা টুকুৰাটোৱে আচল হীৰা বুলি চিনাক্ত কৰিছোঁ। অন্ধ লোকজনৰ দক্ষতা দেখি ৰজা অভিভূত হ'ল আৰু তেওঁক পুৰস্কাৰ স্বৰূপে বহু ধন আগবঢ়ালে। সৎ আৰু সাধু লোকসকলো হীৰাৰ দৰে মূল্যৱান আৰু শীতল। অৰ্থাৎ হীৰাৰ দৰে মূল্যৱান মানুহ হৈ উজলি উঠিবলৈ হীৰাৰ দৰে যিকোনো পৰিস্থিতিতে শীতল হৈ থাকিব পাৰিব লাগিব। অত্যন্ত খঙত জ্বলি থকা লোকসকলে কেতিয়াও হীৰা হৈ উজলি থাকিব নোৱাৰে। গতিকে আমি যিকোনো কথাতে খং ৰাগ কৰাৰ পৰিৱৰ্তে যিকোনো জটিল পৰিস্থিতি বা পৰিৱেশতো সদায় শান্ত আৰু শীতল হৈ থাকি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব লাগে। কাহিনীটো ইয়াতে সামৰণি মাৰিলোঁ। কাহিনীটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।